दिनै भेरगाव जिल्ला बिपिएफनि मावखुलियाव बाङालि सेलनि मावसुमा मेल जालाङो। बे मेलनि गेजेरजों इउपिपिएल, बिजेपि, कंग्रेस आरो एबसुनि गासै सा 40 सुबुङा बिपिएफ हानजायाव जयेन जायो। बे जयनिं हाबाफारियाव भेरगाव जिल्ला बिपिएफ हानजानि आफादगिरि लोमस्राव दैमारिया बाहागो लानानै गुबुन हानजानिफ्राय जयनिं जाफैनाय साफ्रोमखौबो गोजोनै बरायना लायो होनना बुङो। आरो आथिखाल बिजेपि, इउपिपिएल आरो जिएसपि हानजानि जथाय बिटिसि खुंथाया लाथिख' जानानै दं, जायनि थाखाय रायजोफोरा गुबुन हानजानि सोरखारखौ हास्थायनानै दं। फैगौ समाव जों बिपिएफआ सोरखार दागोन होनना बुङो। আমার ভেরগাঁও ডিস্ট্রিক্ট পার্টি অফিসত বিপিএফ পার্টি অফিসত প্ৰায় 40 জন ব্যক্তি যিসকলে বিজেপি দলত কাম কৰি আছিল, যিসকলে ইউপিপিএল দলত কাম কৰি আছিলে, কিছুমান বাঘা বাঘা ব্যক্তি যি ব্যক্তিসকলে সমাজৰ কাৰণে দায়িত্ব লৈছিল, আজি বিপিএফ দলৰ নীতি আদৰ্শক ভাল পাই পেলাই আমাৰ দলত যোগদান কৰিছে। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত, আমাৰ ওদালগুৰি জিলাখনত তাপস দে বুলি কোনেও নিচিনাকৈ নাথাকে। তেখেতে আমাৰ মানে এই সময়ত ওদালগুৰি জিলাৰ যুৱ মৰ্চাৰ সভাপতি আছে আৰু বৰ্তমান ভেৰগাঁও LAC নতুনকৈ গঠন হোৱা এই LAC মানে কমিটিৰ ভোট কমিটিৰ তেখেতে সভাপতি আৰু তেখেতে প্ৰশিক্ষণ দিয়ে, প্ৰশিক্ষক হয়। গতিকে তেনেকুৱা এজন ব্যক্তিয়ে আজি আমাৰ দলত মানে এতিয়া যোগদান কৰিব, তেখেতে উপস্থিত হৈছে। আৰু নেক্সট আমাৰ আপোনালোকে জানে ইউপিপি দলৰ জেনেৰেল ছেক্ৰেটাৰী খালিংদুৱাৰ ব্লক কমিটিৰ জিতেন শৰ্মা ডাঙৰীয়া আজি আমাৰ দলত যোগদান মানে কৰিব, তেখেতে উপস্থিত হৈছে। গতিকে আমি তেওঁলোকক ধন্যবাদ প্ৰদান কৰিছোঁ। ঠিক তেনেকুৱা ধৰণে ভাইচ প্ৰেচিডেণ্টো আছে, ভোট কমিটিৰ সভাপতিসকল আছে। তেওঁলোকে আজি টোটেলি প্ৰায় 40 জন ব্যক্তিয়ে এনেকুৱা বাঘা বাঘা ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে। তেওঁলোকক আমি ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। আমাৰ দলৰ নীতি আদৰ্শক ভাল পাই পেলাই সঁচাকৈ শক্তিশালী কৰাৰ দিশত তেওঁলোকে এতিয়া নামি পৰিছে। তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্বাচনক লৈ নিশ্চয় ভাল দিন আহিছে আপোনালোক। আমি চৰকাৰ আমি পাতিম। বিটিচি বাকী ৰাইজে ক্ষুণ্ণ হৈছে আজি বিটিচি এলেকাত। এই বিটিচিৰ কাৰণে আজি ইউপিপিএল দল আৰু বিজেপি আৰু অনাবৰৰ যিটো মানে জিএছপি আছে, সেই পাৰ্টি তিনিটা পাৰ্টিয়ে চৰকাৰ চলাই আছে। আমাৰ কোনো একটা আমি উন্নয়নৰ মুখটো ৰাইজে দেখা পোৱা নাই। ৰাইজে কৈ আছে, ৰাইজে কোনো উন্নয়নমূলক কাম কাজ দেখা পোৱা নাই। ইয়াৰ কাৰণে ক্ষুণ্ণ হৈছে। গতিকে তেওঁলোকে অল্টাৰনেটিভ পাৰ্টি বিচাৰি আছে ৰাইজে, আৰু তেওঁলোকৰ দলত থকা ব্যক্তিসকলে এতিয়া ক্ষুণ্ণ হৈছে। য'ত নেকি ৰাইজে মানে উন্নয়নৰ কাৰণে ডিমাণ্ড কৰিছে সেইবিলাক হৈ উঠা নাই, তাৰ কাৰণে ক্ষুণ্ণ হৈছে। তাৰ কাৰণে আমাৰ দললৈ আহিছে। যোৱাকালি বিজেপি জনজাগৰণ সভা বৃহৎ জনজাগৰণ সভা হৈছিল, এই ক্ষেত্ৰত কি ক'ব? তেওঁলোকে পাৰ্টিয়ে তেওঁলোকে কৰি থাকিব। কিন্তু ৰাইজে যে ক্ষুণ্ণ হৈছে, কাম যে একো হোৱা নাই। আজি ৰাস্তা ঘাট মেৰামতি কৰিব লাগে, ক'ত হৈছে? স্কুল কলেজত বিটিচি বিপিএফত থকা সময়ত লাখ লাখ টকা আহিছিল, তাৰ কাৰণে স্কুল কলেজবিলাকত বহুখিনি কাম হৈছিলে। আজি কোনটো স্কুল মানে কলেজে পাইছে কওকচোন? আজি উদাহৰণ এটা দিয়ক। সেনেকুৱাটো নাই। স্কুল কলেজ বন্ধ হৈ আছে। আৰু একেবাৰে আমাৰ কৃষকসকলক এই অঞ্চলত উন্নতি কৰিবৰ কাৰণে বান্ধ হ'ব লাগে, সৰু সৰু বান্ধ হ'ব লাগে। ডাঙৰ বান্ধটো বাঢ়ি দিয়ক, সৰু সৰু বান্ধ পালে ৰাইজে খুব ভাল পায়। আজিতো একো হোৱাই নাই। তো ইয়াৰ কাৰণে ৰাইজে ক্ষুণ্ণ হৈ উঠিছে। তাৰ কাৰণে বিপিএফ দললৈ আহিছে। আগৰ চৰকাৰে ভাল বুলি কৈছে, গতিকে নিশ্চয় বিপিএফ দলে আগন্তুক সময়ছোৱাত একদম নিশ্চিন্ত থাকক। আপোনালোকে নেক্সট বাৰ আমি 2025 ডিচেম্বৰত চৰকাৰ আমি বনাই আছোঁ, নিশ্চিন্ত থাকক। যোৱাকালি দিগন্ত কলিতাই কৈছে বিধানসভাত আমাৰ মাজত মিত্ৰতা আছে, কিন্তু বাহিৰত নাই। হ'লেও সহযোগ কৰিবলৈ আহ্বান জনাইছে। নাই, আমি NDAত আমি নাই, কোনোবা মহাজোঁটতো আমি নাই। আমি নিজাববীয়াকৈ আমি সেইটো কিবা কৰিছোঁ। গতিকে আমি নিজাববীয়া কণ্টেষ্ট কৰিম, আমি নিজাববীয়া জিকি যাম। আপোনালোকে সহযোগ নকৰে? সহযোগ নকৰে? নাই, নকৰে। কিয় কৰিব? গতিকে বিটিচি এলেকাত তেওঁলোকে এতিয়া চৰকাৰ আচলতে উন্নয়নে হোৱা নাই, এইটো ৰাইজে দেখা পাইছে। ৰাইজে এতিয়া কৈ আছে বিপিএফ ষ্ট্ৰং হওক, ৰাইজে কৈ আছে।
গতিকে তেওঁলোকে আমাৰ যিটো মতামত আমাক মনোবল আগবাঢ়ি দিছে তাৰ কাৰণে ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। মুখ্যমন্ত্ৰী কৈছে যে সংবাদমেলতো কৈছে যে যিকোনো উপায় BPF দলে আমাক সহায় কৰিব, আমি সেই ব্যৱস্থাটো কৰিম। আপোনালোকে সাজুনে সহায় কৰাৰ কাৰণে আগতেও যি লোকসভা নিৰ্বাচন আমিতো সাজু একদম মানে কিবা নহয়, আমি মানে কি একলা চলৰে সেই নীতিৰে আমি যাওঁ, একলা চলৰে আমি যাওঁ। ৰাইজে কৈ আছে কাৰো লগত মিত্ৰতা কৰিব নালাগে। ৰাইজৰ যিখিনি অপিনিয়ন আমি পাইছোঁ খুব ভাল পাইছোঁ। ৰাইজে বিচাৰিছে উন্নয়ন। এতিয়া তেওঁলোকে বিজেপিয়ে হওক UPPলে হওক তেওঁলোকে যি চৰকাৰ চলাইছে ৰাইজে কিন্তু কোনো উন্নয়নমূলক কাম কাজ দেখা নাই। না UPPL যদি নাথাকে মিত্ৰতাত ওদালগুৰিৰ কাৰণে আমিও কম যে ওদালগুৰি জিলাৰ কাৰণে বিজেপিয়ে কওক UPPলে কওক আজি তেওঁলোকৰ কি প্লেনিং আছে, স্কুল কলেজ গঢ় দিবৰ কাৰণে কি প্লেনিং আছে, আজি ইয়াত কৃষকসকল বহুতখিনি আছে তাৰ কাৰণে কি প্লেনিং কৰিছে, একোতো নাই। আজি ৰাস্তা ঘাট ইমানখিনি বেয়া, খৈৰাবাৰী টাংলাটো আজি বেয়া ৰাস্তা, আজি মানে ইয়াৰ পৰা ভেৰগাঁৱৰ পৰা যদি খাগৰাবাৰী যায় বেয়া ৰাস্তা হৈ আছে। আজি মানে গোপচা চুবালৈ যাওকচোন, এইটো বেয়া ৰাস্তা হৈ আছে। গতিকে ওদালগুৰিলৈ যাওকচোন, সখাবস্তি হৈ পেলাই বেয়া ৰাস্তা হৈ আছে। এইবিলাকক মেৰামতি কৰিবৰ কাৰণে এতিয়া ইয়াত চৰকাৰ নাই জানো? কি চৰকাৰ আছে এতিয়া? সেইবিলাক যদি চকু নিদিয়ে আমাৰ দেশখন এৰিয়াখন কেনেকৈ ডেভেলপমেণ্ট হ'ব সেইবিলাক যদি কাম নকৰে? তো ইয়াৰ কাৰণে আমি মানে ৰাইজে সেইবিলাক কথা দেখি আছে একেবাৰে। ইয়াৰ কাৰণে ৰাইজে কৈ আছে BPF দলক আমি সমৰ্থন কৰিম, আমি সহায় কৰিম। গতিকে আপোনালোকে একদম পাৰ্টিৰ কামটো ভালকৈ চলাই নিব লাগে, এইখিনি ৰাইজে আমাক